আমি এতিয়া আছোঁ ৰঙামাটিত। ৰঙামাটিৰ জেগা চাওক কি ধুনীয়া পৰিৱেশ চাই লওক আপোনালোকে। কি ধুনীয়া চাওক ইয়াতে মোৰ চাব লগা নে? ৰঘুল কিবা কওক। চাব লগা। আমাৰ লগতে আপোনালোকেও চাওক সমূহ ৰাইজে। কেনে পাই আমাক জনাব আৰু কমেণ্ট কৰি। কিহত দিবি? কিহত দিবি? ধুনীয়া ভইচ কৰি দিম আৰু নেকি? আমি এতিয়া কৈ আছোঁ ৰিবত আমি এনেকুৱা জেগা এটাত ফুৰিব আহিছোঁ। আপোনালোকেও চাওক জেগাখিনি ইমান ধুনীয়া লাগিছে আহি। চাই কেনে পাই আপোনালোকে আমাক জনাব আৰু কমেণ্ট কৰি। চাই লওক ৰঙামাটি। লেটছ গো। আৰু আগলৈ পঠাই কি ধুনীয়া জেগা। এনেকুৱা সুন্দৰ জেগাত আহি মানে আমাৰো ভাল লাগে। আপোনালোকে চাই ভাল পাব। বহুত ধুনীয়া জেগা। আমি এতিয়া ক'ত গৈ আছোঁ? এতিয়া আমি গৈ আছোঁ। দেখি যোৱা চাই লওক নদীৰ মাজত দলং আছে। কি ধুনীয়া জেগা। কি ধুনীয়া গাছ। ভাল লাগিছে আহিনে ৰুবল। ধুনীয়া পৰিৱেশ। আপোনালোকে আহক চাওক। ৰুবল কিবা এটা কওক। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড কমেণ্ট কৰিব, বেল আইকনটো দবাই দিব। এতিয়া আমাৰ কোনফালে যাবি? গাঁৱৰ পৰিৱেশ আহি ভাল লাগিছে আৰু সকলোকে চাওঁ। কি ধুনীয়া পৰিৱেশ। চাই কিবা এটা ভাল লাগিছে নে ৰুবল? চাই বহুত ভাল লাগিছে। আপোনালোক আহক চাওক। পথাৰখন কিন্তু ভাল লাগিছে দেই। আগত আমাৰ গাঁৱৰে দুজনী ছোৱালী আহি আছে। সিহঁতক অলপ চকাম আমি। আৰু জেগাখিনিতো আপোনালোকে চিনি পোৱা নাই। আৰু ঠাইখিনি হৈছে এয়া ৰঙামাটি। চাই লওক ভিতৰুৱা ঠাই। এনেই ফুৰিব আহিলোঁ, ভাল লাগিছে। দুজনী ছোৱালী যাই আছে। শিলা 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 মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে। শিলা 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 মই তোৰ আকাশ